Hello everyone, সকলোকে দা লার্নিং পয়েন্ট লেকচাৰত স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি পঢ়িম যে কমন নাউনৰ আগত আৰ্টিকুলৰ ব্যৱহাৰ। প্লুৰাল কমন নাউনৰ আগত আৰ্টিকুলৰ ব্যৱহাৰ। তো প্লুৰাল কমন নাউনৰ আগত আৰ্টিকুল বহাবলৈ দুটা নিয়ম আছে। প্ৰথম নিয়মটো হ'ল কি জেনাৰেল সেন্স। যদি সেন্সটো জেনাৰেল হয় তেতিয়াহ'লে তাত নো আৰ্টিকুল, আৰু সেন্সটো স্পেসিফিক সেন্স হয় তেতিয়া তাত আৰ্টিকুল দা বহাব লাগিব। জেনাৰেল সেন্স মানে কি? জেনাৰেল সেন্স মানে হ'ল সাধাৰণ কথা, যেটো আমি সকলোৱে জানো বা সঁচা কথা। এই ক্ষেত্ৰত কোনো আৰ্টিকুল নবহে। আৰু স্পেসিফিক সেন্স মানে হ'ল কি বিশেষ, মানে কি হয় যদি কি বুজোৱা হয় স্পেশাল বুজোৱা হয় তেতিয়াহ'লে তাৰ আগত আৰ্টিকুল দা বহিব প্লুৰাল কমন নাউনৰ আগত। কিন্তু আৰ্টিকুল এ আৰু এন নবহে। কিয় নবহে? কাৰণ এ আৰু এনৰ অৰ্থ হ'ল এটা বা এখন। এই কাৰণে প্লুৰাল কমন নাউনৰ আগত কেতিয়াও আৰ্টিকুল এ আৰু এন নবহে। এতিয়া হ'ল কি জেনাৰেল সেন্স আৰু স্পেসিফিক সেন্স কেনেকৈ হয় এইটো? ধৰা মই কলো কি যে ক্ৰছ আৰ ব্লেক, কাউৰী কলা। কাউৰী কলা আমি সকলোৱে জানো না জানো? জেনাৰেল কথা, সাধাৰণ কথা, সঁচা কথা এইটো। গতিকে এই ক্ষেত্ৰত কি নহয়, এনেকুৱা প্লুৰাল কমন নাউনৰ আগত কেতিয়াও আৰ্টিকুল নবহে, নো আৰ্টিকুল। ঠিক আছে? কিন্তু ঠিক আছে, মই যদি এনেদৰে কওঁ যে ক্ৰছ আৰ থাৰ্স্টি, অৰ্থাৎ কাউৰীবোৰৰ কি লাগিছে? পিয়া লাগিছে। এটা কোৱাচোন যে গোটেই কাউৰীবোৰৰ কি একেলগে পিয়া লাগিব নেকি? কিছুমান বিশেষ কিছুমান কাউৰী কি লাগিব পাৰে? পিয়া লাগিব পাৰে, হয়নে নহয়? তো ইয়াত সেন্স কোনটো হ'ব? কোনটো সেন্স হ'ব? সেন্স কোনটো হ'ব? স্পেসিফিক সেন্স, হয়নে নহয়? এনেকুৱা স্পেসিফিক সেন্সৰ প্লুৰাল কমন নাউনৰ আগত আৰ্টিকুল দা বহাব লাগিব। গতিকে আমি কেনে লিখিম যে দা ক্ৰছ আৰ থাৰ্স্টি, যে কাউৰীবোৰৰ কি লাগিছে? পিয়া লাগিছে। ঠিক আছে? এইটো বুজাবলৈ মই আৰু দুটা এক্সাম্পল লৈছো। এক্সাম্পলটা হ'ল তো প্লুৰাল কমন নাউনত আৰ্টিকুলৰ ব্যৱহাৰ শিকিবলৈ হ'লে দুটা কথা মনত ৰাখিব লাগিব। এটা হ'ল কি সেন্স, দুটা সেন্স কি আছে? এটা হ'ল জেনাৰেল সেন্স আৰু এটা কি স্পেসিফিক সেন্স। তো জেনাৰেল সেন্সটো কি হয়? যোনটো সঁচা কথা আমি সকলোৱে জানো তাক কি কয়? জেনাৰেল সেন্স। তো জেনাৰেল সেন্সৰ ক্ষেত্ৰত প্লুৰাল কমন নাউনৰ আগত কোনো ধৰণৰ আৰ্টিকুল নবহে। আৰু সেন্স হ'ল কি স্পেসিফিক সেন্স, যোনটো স্পেশাল হয়, কিছুমান বিশেষ কিছুমানৰ কথা কোৱা হয়, তেনে ক্ষেত্ৰত প্লুৰাল কমন নাউনৰ আগত আৰ্টিকুল দা বহাব লাগে। তেতিয়াহ'লে মই যদি এনেদৰে কওঁ যে দা ডগছ গাৰ্ড আৱাৰ হোম, যে কুকুৰে আমাৰ কি হয়? আমাৰ ঘৰটো গাৰ্ড দিয়ে, সুৰক্ষা কৰে। ঠিক আছে? পহৰা দিয়ে। তো ইয়াত কি ভুল আছে? এই সেন্টেন্সটোত কি ভুল আছে? এতিয়া চোৱা, কুকুৰে ঘৰ পহৰা দিয়ে আমি সকলোৱে জানো না নাজানো? তো এইটো কেনেকুৱা কথা? জেনাৰেল কথা। কি সেন্স হ'ব এইটো? জেনাৰেল সেন্স। আৰু জেনাৰেল সেন্সত কি হয় যে প্লুৰাল কমন নাউনৰ আগত জেনাৰেল সেন্স হলে আৰ্টিকুল নবহে। তো আৰ্টিকুল বহি আছে, কি বহি আছে? দা, অৰ্থাৎ ইয়াত কি নহয়? আৰ্টিকুল দা নহয়, হ'ব কি ডগছ গাৰ্ড আৱাৰ হোম। ঠিক আছে? তো নেক্সট যোৱা কি আছে? হি কিল ডগছ yesterday, তেওঁ কালি কি মাৰিছিলে? কুকুৰ মাৰিছিলে। কুকুৰ তেওঁ কালি কি গোটেই কুকুৰ মাৰি পেলাইছিলে? মাৰি পেলাইছিলে, কিছুমান কুকুৰ হয়তো মাৰিছিলে, হয়নে? তো এইটো কি সেন্স হ'ব? স্পেসিফিক সেন্স নে জেনাৰেল সেন্স? এটা সঁচা কথা নে মিছা কথা? সরি স্পেসিফিক সেন্স হ'ব নে জেনাৰেল সেন্স হ'ব? এটা কি সেন্স হ'ব? নিশ্চয় এইটো কি হ'ব? স্পেসিফিক সেন্স, মানে কিছুমান কুকুৰ হয়তো তেওঁ মাৰি পেলাইছিলে, হয়নে? গতিকে ইয়াত কি ভুল আছে? এই ডগছটো আছে কি? ডগছটো কি প্লুৰাল কমন নাউন, সেইখন ডগছৰ কথা আমি কি লগাব লাগিব? আৰ্টিকুল দা, অৰ্থাৎ হি কিল্ড দা ডগছ yesterday। আৰু এটা কথা মনত ৰাখিবা যে যদি সেন্টেন্সটো পাষ্টৰ হয় তেতিয়াহ'লে সদায় এইটো কি হ'ব? স্পেসিফিক সেন্সে হ'ব। ঠিক আছে? তো প্লুৰাল কমন নাউনত আৰ্টিকুলৰ ব্যৱহাৰ মই আকৌ ৰিমাইন্ড কৰি দিছো যে কথাটো হ'ল কি ইয়াত দুটা সেন্স আছে। প্ৰথমটো হ'ল কি স্পেসিফিক সেন্স, আৰু এটা হ'ল জেনাৰেল সেন্স। স্পেসিফিক বিশেষ কিছুমানৰ কথা কোৱা হয়। তো যদি স্পেসিফিক সেন্স হয় তেতিয়াহ'লে প্লুৰাল কমন নাউনত আৰ্টিকুল দা বহে, আৰু যদি জেনাৰেল সেন্স হয় তেতিয়াহ'লে প্লুৰাল কমন নাউনৰ আগত কোনো ধৰণৰ আৰ্টিকুল ব্যৱহাৰ নহয়। তো শেষত তোমালোকৰ দুটা মই হোমৱৰ্ক ৰাখিলো। প্ৰথমটো হ'ল কি কাউজ গিভ আছ মিল্ক, যে গৰুৱে আমাক কি দিয়ে? গাখীৰ। গাইবোৰে আমাক কি দিয়ে? গাখীৰ দিয়ে। তো এই সেন্টেন্সটো শুদ্ধ হৈ আছে নে দা কাউজ গিভ আছ মিল্ক, নে এইটো শুদ্ধ হৈ আছে? এইটো তোমালোকে কমেন্ট সেকশনত জনাবা। যদি ভিডিওটো ভাল পালে তেতিয়াহ'লে লাইক কৰিবা, কমেন্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।